Welcome students. আজি আমি আলোচনা কৰিম আগৰ ভিডিঅ'টোৰ দৰেই উষ্ণতাৰ তাৰতম্য ঘটাই আমি অৱস্থাৰ কিদৰে পৰিৱৰ্তন ঘটাব পাৰোঁ। ইয়াৰ এটা নতুন পদ্ধতিৰ বিষয়ে আমি আজি আলোচনা কৰিম যাক কোৱা হয় ঊৰ্ধ্বপতন। ঠিক আছে, এটা ঊৰ্ধ্বপতন হয় কি প্ৰথমতে তাৰ আমি ডেফিনেশ্যনটো চাই লওঁ। এটা ঊৰ্ধ্বপতন হৈছে তাপৰ প্ৰভাৱত জুলীয়া অৱস্থা প্ৰাপ্ত নোহোৱাকৈ কঠিনৰ পৰা পোনে পোনে গেছীয় অৱস্থালৈ ৰূপান্তৰ বা গেছীয়ৰ পৰা কঠিন হোৱা প্ৰক্ৰিয়াক ঊৰ্ধ্বপতন বোলে, যাক ইংৰাজীত সাবলিমেশ্যন বুলি কোৱা হয়। ঠিক আছে, এতিয়া ইয়াত আমি আগতে পাইছিলোঁ যে যেতিয়া আমি তাপ প্ৰয়োগ কৰোঁ তেতিয়া কঠিন পদাৰ্থৰ পৰা পৰিৱৰ্তন হৈ জুলীয়া পদাৰ্থ হয় প্ৰথমতে, তাৰ পাছত গৈ হয় আৰু অধিক তাপ প্ৰয়োগ কৰিলে সি গেছীয় হয়, বা ৰিভাৰ্ছ প্ৰচেছটোত ওলোটা প্ৰক্ৰিয়াটোত গেছীয়ৰ পৰা জুলীয়া হয় আৰু জুলীয়াৰ পৰা গোটা হয়, যিটো উদাহৰণ মই আগৰ ভিডিঅ'ত তোমালোকক দেখুৱাইছিলোঁ। কিন্তু ঊৰ্ধ্বপতনত হয় কি, ইয়াত তোমালোকৰ জুলীয়া অৱস্থাটো নাপায়। ঠিক আছে, এতিয়া কঠিন পদাৰ্থ এটা, যিকোনো এটা গোটা কঠিন পদাৰ্থ এটা, তাত যদি আমি তাপ প্ৰয়োগ কৰোঁ, তাপ প্ৰয়োগ কৰিলে হ'ব কি, ই কঠিনৰ পৰা পোনে পোনে গৈ গেছীয় অৱস্থা পাব। কঠিনৰ পৰা পোনে পোনে গৈ গেছীয় অৱস্থা পাব। কঠিনৰ পাছত ই জুলীয়া অৱস্থাটো নাপায়। জুলীয়া অৱস্থাত উপনীত নোহোৱাকৈয়ে পোনে পোনে হ'ব কি, কঠিনৰ পৰা গেছীয়। ঠিক একেদৰে গেছীয় অৱস্থাত থকা যিকোনো এটা পদাৰ্থক যদি আমি তাৰ তাপৰ তাৰতম্য ঘটাওঁ, তাপৰ সালসলনি ঘটাওঁ, সি কি হ'ব, গেছীয়ৰ পৰা ডাইৰেক্টলি পোনে পোনে কি হ'ব, কঠিন বা গোটা, সি জুলীয়া অৱস্থাত উপনীত নহয়। কিন্তু আমি পূৰ্বতে যিটো পাইছিলোঁ তাত হৈছিল কি, পানীৰ ক্ষেত্ৰত কঠিন পদাৰ্থ যেনে বৰফক যদি আমি তাপ প্ৰয়োগ কৰোঁ, তাত বৰফৰ পৰা সি তাৰ বিগলন ঘটিব আৰু গলি কি হ'ব, সি জুলীয়া, আৰু জুলীয়াক অধিক তাপ প্ৰয়োগ কৰিলে সি গেছীয় হয়, মানে কঠিনৰ পৰা জুলীয়া হৈছিল। কিন্তু ঊৰ্ধ্বপতন প্ৰক্ৰিয়াত কঠিনৰ পৰা পোনে পোনে গেছীয় হ'ব, ইয়াত জুলীয়া অৱস্থাত উপনীত নহয়। ঠিক আছে, ঠিক একেদৰে গেছীয়ৰ পৰা কঠিন হ'ব, জুলীয়া অৱস্থাটো ইয়াত নাপায়। ঠিক আছে, গতিকে মেইন বুজিব লগা কথা এইখিনিয়ে। ঠিক আছে, আৰু ইয়াক আমি এটা কাৰ্যকলাপৰ জৰিয়তে বুজিম, যিটো তোমালোকৰ কিতাপত আছে। এতিয়া আমি চাম এমনিয়াম ক্লৰাইডৰ ঊৰ্ধ্বপতন। ইয়াত আমি এমনিয়াম ক্লৰাইডৰ কিদৰে ঊৰ্ধ্বপতন হৈছে, মানে এমনিয়াম ক্লৰাইডটো হৈছে গোটা পদাৰ্থ, গোটা অৱস্থাত পোৱা যায়। সেই গোটা অৱস্থাত থকা এমনিয়াম ক্লৰাইডখিনি কিদৰে ঊৰ্ধ্বপতন তাৰ হ'ব, তাৰ বিষয়ে আমি আলোচনা কৰিম। প্ৰথমতে আমি চাই লওঁ এই কাৰ্যকলাপটো কিদৰে কৰা হৈছে। ঠিক আছে, এই কাৰ্যকলাপটো কৰিবলৈ প্ৰথমতে আমাক লাগিব এখন চাইনা ডিস্ক। এইটো তোমালোকে দেখা পাইছা, ইয়াক চাইনা ডিস্ক বুলি কোৱা হয়, য'ত এমনিয়াম ক্লৰাইডটো ৰখা হয়। ঠিক আছে, এই য'ত এমনিয়াম ক্লৰাইডটো ৰখা হৈছে সেইটো হৈছে চাইনা ডিস্ক, লেবৰেটৰীত আছে। আৰু তাৰ পাছত এটা ফানেল লোৱা হৈছে। এইটো হৈছে এটা ফানেল। সেই ফানেলটো ওলোটাকৈ সেই চাইনা ডিস্কটোৰ ওপৰত ৰখা হৈছে। ঠিক আছে, ওলোটাকৈ ফানেলটো বুজিব পাৰিছা তোমালোকে। এইটো হৈছে এটা চাইনা ডিস্ক। সেই চাইনা ডিস্কত আছে এমনিয়াম ক্লৰাইড। সেই এমনিয়াম ক্লৰাইডটো ঢাকিবলৈ এটা আমি ফানেল ইউজ কৰিছোঁ, এটা ফানেল ইউজ কৰিছোঁ। সেই ফানেলটো আমি উভতাই ৰাখি এমনিয়াম ক্লৰাইডখিনি আমি ঢাকি ৰাখিছোঁ। ঠিক আছে, এতিয়া এই ফানেলৰ ইটো মূৰত এটা ফুটা থাকে, আৰু সেই ফুটাটো বন্ধ কৰিবলৈ আমি কপাহৰ কাগ লগাইছোঁ তাত। সেই কপাহৰ কাগটো লগাই দিয়াৰ লগে লগে কি হ'ব, এইখিনি কমপ্লিটলি এই গোটেই চাইনা ডিস্কৰ সৈতে কাঁচৰ চুপিটো বন্ধ হৈ যাব। ইয়াৰ পৰা বাহিৰলৈও কোনো ধৰণৰ গেছ পাৰ হৈ যাব নোৱাৰে, বা বাহিৰৰ পৰা ভিতৰলৈ আহিব নোৱাৰে। ঠিক আছে, এতিয়া আমি কি কৰিম,
এই চাইনাডিক্সটো ৰাখিছোঁ আমি এটা ষ্টেণ্ডত এইটো দেখিছা এইটো হৈছে এটা ষ্টেণ্ড এই ষ্টেণ্ডটোত আমি চাইনাডিক্সখন ৰাখিছোঁ তাৰ ওপৰতে গোটেই চাইনাডিক্স আৰু ফানেলটো আছে তাৰ পাছতে আমি কি কৰিম তলৰ পৰা আমি হিট দিম তাপ দিম হিট মানে তাপ দিম তাপ কেনেকৈ দিম আমি বাৰ্ণাৰ জ্বলালোঁ বাৰ্ণাৰ জ্বলাই আমি তাপ দিছোঁ তাপ দিয়াৰ লগে লগে কি হ'ব ইয়াত যিখিনি এমনিয়াম ক্লৰাইড আছে সেই এমনিয়াম ক্লৰাইডখিনি গৰম হ'ব তাৰ উষ্ণতা বাঢ়িব বঢ়াৰ লগে লগে হ'ব লাগিছিল কি এই গোটা অৱস্থাত থকা এমনিয়াম ক্লৰাইডখিনি গোটাৰ পৰা জুলীয়া হ'ব লাগিছিল আগৰ দৰে আগৰ ভিডিঅ'ত আমি যিটো আলোচনা কৰিছিলোঁ সেইমতে কিন্তু ইয়াত হ'ব কি এই এমনিয়াম ক্লৰাইডখিনি পোনে পোনে ভাপলৈ পৰিৱৰ্তন হ'ব ইয়াত যিখিনি গোটা অৱস্থাত এমনিয়াম ক্লৰাইড আছিল সেই এমনিয়াম ক্লৰাইডখিনি ভাপলৈ পৰিৱৰ্তন হ'ব আৰু সেই ভাপলৈ পৰিৱৰ্তন হোৱাৰ পাছত এমনিয়াম ক্লৰাইডখিনি ভাপলৈ পৰিৱৰ্তন হোৱাৰ পাছত আমি কি কৰিম বাৰ্ণাৰটো বন্ধ কৰি দিম ঠিক আছে এতিয়া যিখিনি ভাপ কঠিন অৱস্থাৰ পৰা কঠিন এমনিয়াম ক্লৰাইড বা গোটা এমনিয়াম ক্লৰাইডৰ পৰা যিখিনি ভাপ উৎপন্ন হ'ল সেই ভাপখিনি কি হ'ব ইয়াত খুন্দা মাৰিব ইয়াত যিহেতু চুপি কপাহৰ কাষ দি বন্ধ কৰা আছে গতিকে ইয়াত খুন্দা মাৰিব খুন্দা মৰাৰ পাছত কি হ'ব সেইখিনি আকৌ ভাপখিনি আকৌ কি হ'ব তললৈ নামি আহিব নামি অহাৰ পাছত আমি অলপ পাছত দেখা পাম যে কি হ'ব ইয়াতে ইয়াৰ চুপিৰ কাষতে কিছুমান গোটা পদাৰ্থ জমা হোৱা আমি দেখা পাম বুজি পালা মানে হ'ল কি গোটাৰ পৰা ভাপ হৈ ইয়ালৈ গ'ল আকৌ সেই ভাপখিনি পুনৰ কি হৈ গ'ল গোটা বুজি পালা ঠিক আছে গতিকে ইয়াত জুলীয়া অৱস্থালৈ যোৱাই নাই ডাইৰেক্ট গোটাৰ পৰা হৈছে তোমাৰ ভাপ আৰু ভাপৰ পৰা হৈছে গোটা অৱস্থা ঠিক আছে গতিকে এই প্ৰক্ৰিয়াটোকে আমি কি বুলি কওঁ ঊৰ্ধ্বপতন ওকে ঠিক আছে এতিয়া এমনিয়াম ক্লৰাইডৰ ঊৰ্ধ্বপতনটো আমি চালোঁ তাত আমি কি দেখিলোঁ এই গোটা যিখিনি এমনিয়াম ক্লৰাইড আছিল গোটা এমনিয়াম ক্লৰাইড চাইনাডিক্সখনত যিখিনি গোটা এমনিয়াম ক্লৰাইড আছিল সেইখিনি পোনে পোনে গোটা অৱস্থাৰ পৰা কিহলৈ গ'ল ভাপলৈ গ'ল ভাপ হ'ল এমনিয়াম ক্লৰাইডখিনি চাইনাডিক্সত থকা ধৰি লোৱা এখন চাইনাডিক্সত থকা যিখিনি এমনিয়াম ক্লৰাইড আছিল সেই এমনিয়াম ক্লৰাইডখিনি কি হ'ল ভাপ হ'ল গোটাৰ পৰা ভাপ হ'ল মানে কঠিন অৱস্থাৰ পৰা গেছীয় অৱস্থা পালে পুনৰ সেই যেতিয়া আমি বাৰ্ণাৰটো অফ কৰি দিলোঁ অফ কৰি দিয়াৰ পাছত সেই ভাপখিনি কি হ'ল আকৌ গৈ সেই চুপিৰ ছাইডত কাষত এনেকৈ লাগি থাকিল কি অৱস্থাত গোটা অৱস্থাত মানে ইয়াতো তোমাৰ জুলীয়া অৱস্থালৈ পৰিৱৰ্তন নহ'ল মানে ভাপৰ পৰা কি হ'ল আকৌ গোটা ইয়াত জুলীয়া অৱস্থা পোৱা নাই গতিকে আমি কি কওঁ এনেধৰণৰ প্ৰক্ৰিয়াক ঊৰ্ধ্বপতন বা সাবলিমেশ্যন এতিয়া ইয়াৰ আৰু বহুতো উদাহৰণ আছে তোমালোকে নেফথেলিন বল দেখিছা চাগে নেফথেলিন বল কি কৰা হয় কাপোৰৰ মাজত ৰখা হয় কাপোৰ ভাল হৈ থাকিবৰ কাৰণে এতিয়া নেফথেলিন বলবোৰ কিছুদিন ৰখাৰ পাছত এমাহমানৰ পাছত তোমালোকে দেখিবা এমাহ বা 45 দিনৰ পাছত তুমি নেফথেলিন বল ৰাখিলা কাপোৰত তাৰ এমাহ বা 45 দিনৰ পাছত তুমি কৈ চালা তাত নেফথেলিন বলটো কি হৈ আছে তুমি দেখিবা যে নেফথেলিন বলটো হয় সৰু হৈ গৈছে বা একেবাৰে নাইকিয়া হৈ গৈছে ইয়াৰ কাৰণ এটাই যে নেফথেলিন বলটোতো গোটা অৱস্থাত আছিল সি গোটাৰ পৰা জুলীয়া হ'ব লাগিছিল গোটাৰ পৰা সি জুলীয়া হোৱা নাই সি গোটাৰ পৰা পোনে পোনে গেছীয় হৈ গৈছে বুজি পাইছা গতিকে সিও এটা হৈছে ঊৰ্ধ্বপতন প্ৰক্ৰিয়া ঠিক আছে গতিকে আমি ঊৰ্ধ্বপতন প্ৰক্ৰিয়াটো বুজি ল'লোঁ এনেকৈয়ে এতিয়া তোমালোকে ঊৰ্ধ্বপতন কাক বোলে তাৰ ডেফিনেশ্যনটো ধুনীয়াকৈ লিখি লোৱা ভিডিঅ'টো পজ কৰি আকৌ এবাৰ কৈ দিছোঁ মই তাপৰ প্ৰভাৱত যেতিয়া আমি তাপ দিম জুলীয়া অৱস্থা প্ৰাপ্ত নোহোৱাকৈয়ে কঠিনৰ পৰা পোনে পোনে গেছীয় অৱস্থালৈ ৰূপান্তৰ বা গেছীয়ৰ পৰা কঠিন হোৱা প্ৰক্ৰিয়াক ঊৰ্ধ্বপতন বুলি কোৱা হয় ঠিক আছে আৰু ইয়াৰ উদাহৰণ হ'ব এমনিয়াম ক্লৰাইড নেফথেলিন বল এতিয়া তোমালোকৰ কুৱেশ্যন হ'ব পাৰে ইয়াত যে নেফথেলিন বল এটা তোমালোকৰ কুৱেশ্যন হ'ব পাৰে যে খোলা ঠাইত নেফথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয় কিয় এটা কি প্ৰক্ৰিয়াৰ কাৰণে নাইকিয়া হয় সেইটো তোমালোকে ধুনীয়াকৈ লিখিব পাৰিবা ঠিক আছে আমি এইটো অধ্যায়ৰ আন এটা গুৰুত্বপূৰ্ণ বিষয় উষ্ণতাৰ এককৰ বিষয়ে আলোচনা কৰিম ঠিক আছে এতিয়া উষ্ণতাৰ একক আমি কেলভিন পাইছোঁ আৰু চেলচিয়াছ
কিন্তু উষ্ণতাৰ এছা একক হৈছে কেলভিন, যাক ইংৰাজী কে আখৰটোৰে বুজোৱা হয়। ঠিক আছে, ইয়াক ইংৰাজী কে আখৰটোৰে বুজোৱা হয়। এতিয়া আমি যিহেতু চেলচিয়াছ আৰু কেলভিন দুইটা স্কেলতে আমি বিভিন্ন ধৰণৰ কাম কৰিব লাগিব, গতিকে আমি জানিব লাগিব কেলভিন আৰু চেলচিয়াছৰ মাজত কি সম্পৰ্ক আছে। ঠিক আছে, গতিকে কেলভিন আৰু চেলচিয়াছৰ মাজৰ সম্পৰ্কটো হৈছে 0 ডিগ্ৰী চেলচিয়াছ সমান 273.16 কেলভিন। ঠিক আছে, 0 ডিগ্ৰী চেলচিয়াছে বুজায় 273.16 কেলভিন। ইয়াত যিহেতু 0.16 আছে, যিটো বিভিন্ন ধৰণৰ কেলকুলেশ্যন কৰিবৰ কাৰণে অসুবিধা হয়, গতিকে আমি 16টো ইয়াত নলওঁ। সুবিধাৰ কাৰণে আমি কি বুলি লিখোঁ, 0 ডিগ্ৰী চেলচিয়াছ সমান 273 কেলভিন। বুজি পাইছা? এইটো সম্পৰ্ক তোমালোকে মনত ৰাখিবা, ইট ইজ ভেৰি ইম্পৰ্টেণ্ট। ঠিক আছে, যদি আমি চেলচিয়াছৰ পৰা কেলভিন বা কেলভিনৰ পৰা চেলচিয়াছলৈ পৰিৱৰ্তন কৰিব লগা হয় আমাক, তেতিয়া আমি কি কৰিব লাগিব, এই সম্পৰ্কটো মনত ৰাখিব লাগিব। ক্লিয়াৰ? এতিয়া কেলভিন স্কেলৰ পৰা চেলচিয়াছলৈ আৰু চেলচিয়াছৰ পৰা কেলভিনলৈ কেনেধৰণে নিয়া হয় সেইটোৰ বিষয়ে আমি চাওঁ। ঠিক আছে, এতিয়া তাৰ কাৰণে আমি দুটা উদাহৰণ ইয়াত লৈছোঁ। প্ৰথম উদাহৰণটো হৈছে 293 কেলভিনক চেলচিয়াছ স্কেলত প্ৰকাশ কৰিব লাগে। ঠিক আছে, 293 কেলভিনক আমি চেলচিয়াছ স্কেলত প্ৰকাশ কৰিব লাগে। এতিয়া কেলভিনৰ পৰা চেলচিয়াছ স্কেল দিবলৈ হ'লে আমি কি কৰিব লাগিব, যে কেলভিন স্কেলৰ যিটো উষ্ণতা আছে সেই উষ্ণতাৰ পৰা 273টো বিয়োগ কৰিব লাগিব। বিয়োগ এইকাৰণে কৰিব লাগিব, যদি আমি সংখ্যা হিচাপত চাওঁ, চেলচিয়াছৰ ফালে যদি 0 আছে, ইয়াত আছে 273। ঠিক আছে, গতিকে যিকোনো এটা উষ্ণতা যদি কেলভিনত থাকে, তাক যদি চেলচিয়াছলৈ নিব লাগে, আমি কি কৰিব লাগিব, এই 273টো বিয়োগ কৰিব লাগিব। বুজি পালা? ঠিক সেইদৰে আমি ইয়াত কৰি পাইছোঁ কি 293 কেলভিন আছিল, ইয়াত 293 কেলভিন আছিল। এই কেলভিনক আমি চেলচিয়াছলৈ নিব লাগে। চেলচিয়াছ নিওঁতে আমি কি কৰিছোঁ, 273টো আমি ইয়াত বিয়োগ কৰিছোঁ। বিয়োগ কৰাৰ লগে লগে আমি যিটো পাম সেইটো হ'ব চেলচিয়াছ স্কেল। ঠিক আছে, গতিকে কেলভিনৰ পৰা চেলচিয়াছ নিবলৈ হ'লে তোমালোকে 273টো বিয়োগ কৰি দিবা। অ'কে, এতিয়া চেলচিয়াছৰ পৰা কেলভিন নিবলৈ কি কৰিব লাগিব, আকৌ এইটো চাবা তোমালোকে, চেলচিয়াছৰ ফালে যেতিয়া 0 থাকে, ইয়াত থাকে 273। বুজি পাইছে? কেলভিনত, গতিকে 20 ডিগ্ৰী চেলচিয়াছ আছে, ইয়াক কেলভিন স্কেলত প্ৰকাশ কৰিবলৈ আমি কি কৰিব লাগিব, এই 273টো ইয়াৰ লগত আমি যোগ কৰিব লাগিব। ঠিক আছে, যোগ কৰিলে আমি কি পাম, চেলচিয়াছৰ পৰা কেলভিন স্কেল। ক্লিয়াৰ? ঠিক আছে, তো এতিয়া 20ৰ লগত আমি 273টো যোগ কৰিছোঁ, যোগ কৰাৰ লগে লগে আমি পাইছোঁ 293 কেলভিন। অ'কে, চ' এনেধৰণে আমি চেলচিয়াছৰ পৰা কেলভিন আৰু কেলভিনৰ পৰা চেলচিয়াছত প্ৰকাশ কৰিব পাৰোঁ। ঠিক আছে, তোমালোকে ভিডিঅ'টো পজ কৰিবা আৰু এইটো নোট কৰি ল'বা। লগতে কিতাপৰ প্ৰশ্নাৱলীত যি দুটা আছে চেলচিয়াছ স্কেলত প্ৰকাশ কৰা, সেই দুটা কৰি তোমালোকে দেখুৱাবা, 1, 2, 3, 4 গোটেইকেইটা কুৱেশ্যন। অ'কে, আৰু যিসকলে ভিডিঅ'টো চাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, যিহেতু সকলো ভিডিঅ' ইয়াতে আপলোড কৰা হ'ব। অ'কে, থেংক ইউ।